हेलो गाइस वेलकम टू माय यूट्यूब चैनल आशा करूँ आपनालोक भाले आछे और बहुत दिन भिडिओ দিব পৰা নাছিলো যেহেতু একেদিন বিজি আছিলো আজি মানে আমাৰ নামঘৰত হৰাই দিয়া আছে সেইবাবে ৰাতিপুৱাই আজি 5টা বজাতে নামঘৰ সফা কৰিব আহিলো আৰু আপোনালোককো দেখুৱাই দিও বুলি ভাবিলো আমাৰ নামঘৰটো তেন্তে চাই থাকক ভিডিওটো আমাৰ ঘৰৰ পৰা মানে নামঘৰটো বেছি দূৰত নহয় কিন্তু গাড়ীত মানে বস্তুখিনি অনা হৈছিল নামঘৰৰ সেইবাবে আমি গাড়ীতে উঠি আহিলো আৰু এতিয়া আমি আহি নামঘৰ পাই গলোহি আৰু প্ৰথমৰ পৰা আপোনালোকক নামঘৰটো দেখুৱাই গৈছো এইফালে গেটখন আছে নামঘৰৰ হৰাইকিখনৰ হৈতে ইমান মৰম লাগিছে নহয় গেটখন আৰু এইফালৰ পৰা সোমাই যাব পাৰি এই কিনাৰত যেটো তলা মাৰি থোৱা দেখিছে এইফালে ৰংগমঞ্চ আছে ইয়াতে মানে গোপিনীসকলক চাহ তামুল দিয়া হয় আৰু এইফালে গৈ থাকিব লাগে ওপৰত চন্দ্ৰতাপ দিয়া আছে আৰু এইফালে সোমাই গৈ দেখো যে আমাৰ খুৰীহতে কাম লাগি আছে আৰু সেইফালে ভিতৰখন নামঘৰৰ মণিকুটটো হয়তো ওলাই আছে কেমেৰা আৰু এইফালে খুৰীহতে ঘৰ মুচি আছে আৰু এইফালে প্ৰসাদবোৰ থোৱা হৈছে ধুই সকলোবোৰ গোপনীয়সকল অহাৰ আগতে আমি সকলোবোৰ মা প্ৰসাদ এইবিলাক ধুই থৈ ললো নহলে পিছত মানে দিগদাৰ হ'ব গোপনীয়সকল আহিলে সেইবাবে আগতীয়াকৈ আজৰি কৰি থলো এফালে এতিয়া খুৰীয়ে মুচি আছে আমি মানে নামঘৰ সফা কৰিবলৈ আহিলো পুৱাই এফালে খুৰী হাই কৈ দিও এফালে ওচৰৰ খুৰী এইখিনি সকলো এতিয়া খৰাই দিয়াৰ কাৰণে কল অনা হৈছে আৰু এইফালে বস্তুবোৰ থোৱা হৈছে এইফালে জুনা জুনা ঐ নেমাতে এইফালে ওচৰৰ খুৰী বৌহেতি এইফালে কাঁহী বাতি নি আছে মঞ্জু খুৰী ধুই কেনেকুৱা লাগিছে পুৰা বিজি ন লাগিছে খুৰীহত ধন্যবাদ এফালে কল গুছোৱা হৈছে এফালে খুৰীহত লাগি আছে আৰু এফালে তিয়হ গুছাই থকা হৈছে এতিয়া আমি ওলাইছো নামঘৰলৈ যাবলৈ এয়া ওচৰৰ বৌ আৰু মই আৰু এগৰাকী বৌ যাব এতিয়া গৈ লওঁ তাৰ পিছত দেখুৱাম আৰু এফালে খুৰীহত বহি আছে এফালে ভিতৰত চাকি সজোৱা হৈছে এফালে আপোনালোককো তুলি দিছো আৰু আজি মানে গোপিনী অলপ কম আছিলে আন দিনাতকৈ যেহেতু গৰমো বহুত পৰিছিলে যে বহি থকাটো কষ্ট হয় নামঘৰত গৰমত বহুত ভাগ্যৱান গতিকে প্ৰভুজনাৰ এষাৰমান গাবলৈ যত্ন কৰিছোঁ হয়তো ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব শংকৰদেৱ নামতে বন্তি গছি কৃষ্ণদেৱ
তেওঁলোকে প্ৰসাদ দিছে অলপ পিছতে চাহ দিব লাগিব গোপিনীসকলক আজি তেন্তে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব